নমস্কাৰ এভৰিৱান, মই অন্য এটা মিনি ব্লগ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি ওলাইছোঁ আমাৰ ওচৰতে থকা দেউল উৎসৱলৈ। যিহেতু আমি গাঁৱলীয়া মানুহ, দেউল বুলি ক'লে আমি থাকিব নোৱাৰোঁ, সেয়ে ভাবিলোঁ এনেই এপাক চাই আহোঁগৈ। এয়া আমি দেউল উৎসৱত আহি অকণমান নাম চালোঁ। নাম চাই আকৌ আমাৰ ল'ৰাই দিগদাৰ কৰিলে অলপ, তাক ভাবিলোঁ কিবা এটা কিনি দি আকৌ আমি ঘৰলৈ যাব লাগিব, বৰষুণ আহিব খুজিছে। তাক এখন গাড়ী কিনি দি আকৌ আমি চানা ল'বলৈ আহিলোঁ। চানা লৈয়ে আমি আকৌ ঘৰলৈ বুলি আহিলোঁৱেই, কাৰণ বৰষুণটো অলপ বতৰটো ডাৱৰীয়া কৰিছে। মোৰ মিনি ব্লগটো ইমানেই আছিলে। পুনৰ এটি নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।